গৈ আছো কাপোৰপুৰী মন্দিৰলৈ, তাতে কি মাহাত্ম্য আছে আপোনালোকক দেখাই আছো। মন্দিৰটো এনেকুৱা এটা ভাল, একে ক'ব নালাগে, আপোনালোকে চাই থাকক। মই কিন্তু বাইকৰ মাজতে বহুতে নেক্সট ব্লগটো আপোনালোকে বিকাশৰ তাৰ গাড়ীত মাজত গৈছিলোঁ, আজিও মাজত মানে মোক বেছি ভাল লাগে সেইকাৰণে মই মাজত গৈ পিছি লৈ যাব পাৰে এইটো। भाई साहब कुछ ज्यादा नहीं हो गया मतलब कुछ भी। মজা ভিউ বে, আপোনালোকৰ তাত 360 ভিউ এটা দেখাই আছো, আপোনালোকে চাই থাকক। কি আছে তাতে হেৰি গাছ কেইটামান আছে, একে মাটি পে গজিয়া গাছ কেইটামান আছে। আৰু আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' বয়জ, গম পালা নহয়, এইটো বোলে মাটি পৰা গজিয়া গছ আছে। মই দেখা নাই দেই, এইটো ভুল হৈছে না শুদ্ধ হৈছে মই গম নাপাওঁ। আপোনালোকে চাই থাকক, একেবাৰে ভাল গম পাব। বৰ্তমান সৰুৰ পে গাছডাল যেতিয়া হেৰি পে আহিছে আৰু মাটিৰ তলৰ পে গজি আহিছে, সেইডাল গাছ আজি ইনামূলক দেখাম। সেইফালে জোন আছে, জোনক দেখাম। তাৰপিছত মই আকৌ এইখিনি জেগা চিনি পাওঁ, হয় নহয়? সেইকাৰণে মই তাৰমানে সৰুতে আহিছিলোঁ, আহোঁতে মাহঁতে কৈছিল গাছডাল বোলে হেৰি এই কি বুলি কয়, কাপোৰপুৰী মন্দিৰটো যে ক'লা, কিমান চনত হৈছিলে না, তুমি গম পোৱা না? এনেই নাই জানো কি, মই যেতিয়া জন্ম হৈছিলোঁ তেতিয়া মই বাৰু দেখিছোঁহে। তাৰ আগত বা হেৰি স্থাপিত হৈছিল আৰু সেইটো মই নাজানো। যদি চাম্বৰটা দেখাইছে চাই পেলাই ক'ব পাৰিম। দে ঠিকে আছে, তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাই ডিম্পুৰ ডাইলগ মাৰি দিলে, ডিম্পুৰ ডাইলগ মাৰি দিলে দেখোন। আমাৰ খাচ মানুহ যেতিয়া গৰুটো নামি গৈছে ৰাস্তাটো দি, সেইটোৱে গৰুকেইটাৰ গাছ আছে। মই হিচাপ কৰিছিলোঁ একদিন, হিচাপখন পাৰিলোঁ। আকৌ আজি যদি হেৰি কৰে, আকৌ হিচাপ কৰে, হিচাপ কৰা কেইডালকে কৰি থকা যায়, সেইকাৰণে সিদিনা বাদ দিলোঁ। আজি চাম আকৌ কেইডাল আছে। ভাই বোলে গাছ কেইডাল আছে হিচাপ কৰিছিল, কিন্তু বাট পাহৰিলে। আজি আকৌ নতুনকৈ হিচাপ কৰিব। কিবা আছে তাতে খাৱা থাকিলেও একো নাই, যদি খাবা দেখালোঁ আৰু নেদিলে বাৰু মোক চব চেলকি আহিব পাৰি। প্ৰশ্ন সুধিছিলে কি বহুত চলিয়া গৈছিল, পাত মানে কি? নাই নাই পাত মানে কি? পাত মানে কি? পাত মানে নাই নহয়, কি পাহৰি গেলো। পাত মানে কিন্তু পাত মানে কি? তাৰপিছত মই একদিন কেনে ক'লো, মানে নাজানো, কিন্তু মই গম নাপাওঁ যে তাতে এনচাৰটো থাকে। कौन है ये लोग कहाँ से आते हैं? আমি ফাইনেলি আমি কাপোৰপুৰ মন্দিৰ আহি পেলাই বহুত ভাগৰ লাগিছে। তিনিটা এটা ষ্টিং খাব লাগিব, ষ্টিং খালেহে এনাৰ্জি আহিব। এইখন পা এইখন টুল গেট, বম ডাঙৰ টুল গেট এখন এৰিটো আহিলোঁ। আৰু এখন আছে আগত টুল গেট, সেইখনত পইচা পাতি একো নলয়, মাত্ৰ চেক কৰিব। এয়া এখন পোষ্টাৰ পাব আপোনালোকে মন্দিৰত যোৱা, সেইটো বিখ্যাত ডাঙৰ ৰাস্তা মন্দিৰত। তাৰমানে এনেকুৱা দৃশ্য
আছে মনোমোহা তাৰমানে ভাবিব নোৱাৰি আৰু ভাবিব নোৱাৰি। এইটো হৈছে কাপোৰপুৰীত যোৱা মন্দিৰ। এতিয়া আমি বৰ্তমান কাপোৰপুৰী মন্দিৰত প্ৰৱেশ কৰিছোঁ। এতিয়া আমি টুল গেট এখন পাৰ কৰি থৈছিলোঁ আৰু এখন মেইন গেট আছে কাপোৰপুৰী থান লিখাই আছে তাতে। বলক তেনেহ'লে ফাইনেলি আমি আহি পালোঁ কাপোৰপুৰী মন্দিৰৰ গেট। এইখন হৈছে গেট। আমি এতিয়া ভিতৰলৈ সোমাম, আপোনালোকে চাই থাকক কি মজা ভিউ বে। এইটো দেখাত সৰু কিন্তু এইটো ভিতৰি বহুত পাৱাৰফুল আছে। এইগিলা এতিয়া নতুনকৈ বনাইছে, তাতে কি কৰিব এতিয়া সেইটো মই নাজানো। এইটো মন্দিৰ সৰাই বনাব কিজানি। সময়ত আহোঁ আৰু মন কৰাই কৰাই এয়া কাপোৰপুৰী মন্দিৰত আমি উপস্থিত হ'লোঁ। এতিয়া আহিলে আহিব পাৰিম। এয়া কাপোৰপুৰী মন্দিৰৰ মেইন গেট। বম ইয়াতে গাছ কিমান আছে চোৱা, তেতেলী গাছ আছে, কাকুৰি গাছ আছে, সেইডাল গাছৰ নাম নাজানো। আৰু আছে কিবা কিবি গাছ। এইটো কাপোৰপুৰী মন্দিৰ। সৰুৱা নে কি বুলি কয় এইটো। ইয়াতে মানে কেইবাবিধো গছ আছে। আমি গম পোৱা মতে এডাল তেতেলী টেঙা পালোঁ, এডাল পাকেৰি পালোঁ, আৰু সৰুৱা বুলি কয় সৰুৱা গছ এডাল পালোঁ, আহাতৰ গছ পালোঁ, আৰু এডাল এইকেইডাল কি গাছ নাজানো দেই, চৰি। আৰু বহুত কিবা কিবি গাছ আছে। এইবিলাক আমি বৰ বিশেষ নাজানো, তথাপিও এইখিনি গম পালোঁ ক'লোঁ এইটো হৈছে কাপোৰপুৰী মন্দিৰ। ইয়াতে কি কয় হাই ফ্ৰেণ্ডছ, আৰু এটা মন্দিৰ আছে। আমি সেই মন্দিৰটো বৰ্তমান চাবলৈ গৈ আছোঁ আৰু লগতে আপোনালোককো দেখাবলৈ মই গৈ আছোঁ যে এই মন্দিৰটোত আমি কিয় আহিলোঁ, ইয়াতে কি আছে, আপোনালোকৰ কি মাহাত্ম্য আছে, ইয়াত মানুহবিলাকে কি কয় তাকে আপোনালোকক দেখাব আহিলোঁ আৰু আপোনালোকক ক'ব আহিলোঁ। মই বৰ বিশেষ ইমান নাজানো, কিন্তু মোৰ লগজনে বহুতখিনি কথা জানে, সেইবাবে মোৰ লগজনে ক'ব আপোনালোকক কথাখিনি। এতিয়া আপোনালোকে এই মন্দিৰটো চাই লওক। এই কাপোৰপুৰী মন্দিৰটোত আহি বহুত ভাল লাগিল আৰু ইয়াৰ ডিচিপ্লিনটো দেখা পাই মোৰ খুবেই বহুত ভাল লাগিল। ইয়াৰ কমিটিখন বহুত ধুনীয়া, কাৰণ এটা ইয়াতে পূজা সভাখন হয়, তাৰ বাবে বহুত মানুহ হয়, সেইকাৰণে ইয়াতে বঢ়িয়া কৰি ডিচিপ্লিন মতে এটা লাইন বনাই দিছে, যাতে এফালেদি মহিলা আৰু এফালে পুৰুষ আহিব পাৰে। এয়া কাপোৰপুৰী থান। আপোনালোকে আহিব ইয়ালৈ। ইয়াক দেখা পাইছে কাপোৰ বান্ধিছে। এয়া হৈছে টিলিঙা বুলি কয়। জন মানে ইয়াতে যে মই মন্দিৰৰ বিষয়ে ইমান বৰ বিশেষ নাজানো, তাৰ বাবে মোৰ লগটো ক'ব ইয়াতে কাপোৰ বান্ধে কিয় বা কি কাৰণত কাপোৰ বান্ধা হয়, তাৰ বাবে যোন কৈ দিয়াচোন। মই ইমান নাজানো, কিন্তু ভাৰ্গৱে কৈছে ইয়াতে বোলে মানে যিবিলাক মানুহে মানে কাপোৰ বব নাজানে, তিৰোতা মানুহবিলাকে, তো সেইবিলাক মানুহে মানে ইয়াতে কাপোৰ বান্ধিলে মানে বিশ্বাস কৰে আৰু বান্ধিলে মানে কাপোৰ বব পৰা হৈ যায় বুলি। আপোনালোকে গম পালে যিসকল মানুহে কাপোৰ বব শিকি আছে বাট কিন্তু শিকিব পৰা নাই ভালদৰে, সেইলৈ আহক, ইয়াৰ পৰা এটা বিশ্বাস কৰি কাপোৰ এখন বান্ধি কিনে নিজৰ মনেদি দি দিয়ক। তাৰপিছত আপোনালোকে নিজে গম পাব বিশ্বাসটো মেইন দেই, বিশ্বাস থাকিব লাগে, চব কামতে বিশ্বাস থাকিব লাগে। মই ভাবোঁ আৰু বিশ্বাস থাকিলে মানে সম্পূৰ্ণ হয় আৰু জয় হ'ব পাৰে। আপোনালোকে বিশ্বাস কৰিব, তেতিয়া জয় হ'ব পাৰিব নিশ্চয়। আজিলৈ আমাৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। টাটা বাই বাই। আমি এতিয়া বৰ্তমান ঘৰলৈ যাম, কিন্তু যি জানিলোঁ আপোনালোকক ক'লোঁ, তাৰ পৰা ভুল হৈছে যদি মই বাৰে বাৰে কৈ আছোঁ যে ভুল হৈছে যদি মাফ কৰি দিব, তেতিয়া আমি ইমান নাজানো। বাই।
আমাৰ ঘৰত দেখাই নাপায়, ইয়াতে দেখা পালোঁ বান্দৰ, দেখিছেনে? ইয়া ভায়া কিবা খাই আছে, গলত কিবা হৈছে। বান্দৰ বহুত আছে, ভয় লাগে দেচোন মোৰ বাৰু বহুত। কি ভাল দে আকৌ টোপোলা কত 1 নম্বৰ আৰু ভাইক মই বেয়া নাপাওঁ আছো বাৰু। এই ভাই টোপোলা নিয়ালিল নেকি? টোপোলা কৰ আকৌ 1 নম্বৰ ভাই। যিখিনি মই গম পাওঁ মানে যিখিনি মই জানিছিলোঁ সেইখিনি আপোনালোকক ক'লোঁ, যাতে কিবা ভুল হৈছে তাৰ বাবে মাফ কৰি দিছোঁ। মই ইমানখিনি অভিজ্ঞতা নাই, বাট যিখিনি জানো আপোনালোকক কৈ দিলোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, কমেণ্ট কৰক, আৰু নেক্সট ব্লগ আপোনালোকক কাৰ হ'লে ইউটিউবৰ কাৰ হ'লে যাব লাগে মোক কমেণ্ট কৰি জনাব, আমি নিশ্চয় যাম। আৰু কি কুৱেশ্যন কৰিব লাগে তাকো কমেণ্ট কৰি জনাওক আপোনালোকে, আপোনালোকৰ প্ৰত্যেকটো কথা মই শুনো। বাট বাই বাই। এতিয়া গৈ আছোঁ হৰলৈ, হৰ বুলি। দাদা বাই বাই। আপোনালোকে আমাৰ ভিডিঅ'টো যদি ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ এৰিছোঁ, কালি আমি ধলপুৰ মন্দিৰত যাম, আপোনাৰ নেক্সট ব্লগ পাব। হাই ফ্ৰেণ্ড, বাহিৰত যাব হ'লে বাহিৰত বাই বাই দিলোঁ। কালি আহিবা, কালি নাই আমি পৰহি যাম বাৰু, কালি ব্লগ পাব। বাই বাই বাই।